নমস্কাৰ স্বাগতম মোৰ এছ আছামী চেনেললে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ অধ্যায় 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ অনুশীলনীৰ আৰু লগতে তোমালোকৰ ভিতৰুৱা যোনবিলাক প্ৰশ্নাৱলী আছে তেনেকা সম্পূৰ্ণ প্ৰশ্নাৱলীৰ কোৱেশ্যনৰ আনসাৰখিনি আৰু লগতে অনুশীলনীৰ সম্পূৰ্ণ আনসাৰখিনি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম তো ভিডিঅ'টো তোমালোকে স্কিপ নকৰিবা প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু যদি নতুন হোৱা মোৰ চেনেলটো তেনেহলে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিবা তো বলা এতিয়া আমি অনুশীলনীলে যাওঁ অনুশীলনীৰ কোৱেশ্যন আনসাৰ কৰাৰ আগতে তোমালোকে কি শিকিলা এখিনি ভালকে পঢ়িবা ইয়াৰ পৰা তোমালোকৰ ভিতৰুৱা কোৱেশ্যন আহা দেখা যায় প্ৰায় কোৱেশ্যন আহা দেখা যায় সো তোমালোকে এখিনি পঢ়িবা তাৰ লগতে কথা এটা ক'ব বিচাৰো তোমালোকে প্ৰত্যেকজনে প্ৰশ্নখিনি তোমালোকে আগতে নিজে কৰিব চেষ্টা কৰিবা নিজে কৰিব ট্ৰাই কৰিবা আৰু লেসনটো এবাৰ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে এবাৰ বুজি পোৱা বা নোপোৱা ধুনিয়াকে এবাৰ ৰিডিং দিবা ৰিডিং দিলে তোমালোকৰ এমসিকিউ কোৱেশ্যন যোনবিলাক হয় ফাইনাল এক্সামত আহে বা এক্সামত আহে সেইখিনি কৰা তোমালোকৰ সুবিধা হ'ব ঠিক আছে তো এতিয়া বলা অনুশীলনীৰ কোৱেশ্যনলে অনুশীলনী আছে পেজ নম্বৰ 12ত আছে অনুশীলনী ইয়া এতিয়া আমি অনুশীলনীৰ উত্তৰবিলাক কৰিম এতিয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰ চোৱা 1 নম্বৰ প্ৰশ্ন কি কৈছে তলত উষ্ণতা বিলাকক সেন্টিগ্ৰেডত প্ৰকাশ কৰা উষ্ণতা বিলাকক কিহত প্ৰকাশ কৰিব দিছে সেন্টিগ্ৰেডত আমি এখিনি আগতে কৰি আহিছো এখিনি আমি এতিয়া কৰিব পাৰাম একেবাৰে ইজি হয় এ নম্বৰ অপচন আছে 293 কে 293 কে কেলভিনক মানে তোমাক কিহত প্ৰকাশ কৰিব দিছে সেন্টিগ্ৰেডত প্ৰকাশ কৰিব দিছে তো আমাৰ সেন্টিগ্ৰেডৰ সূত্ৰটো জানা c k - 273 আমি ইতিমধ্যে কৰি আহিছো তেখিনি ধুনিয়াকে কৰিলো এতিয়া কি হ'ব 293 পৰা 273 মাইনাস হ'ব আনসাৰ হ'ব 20 ডিগ্ৰী সেলসিয়াস 20 ডিগ্ৰী সেলসিয়াস পিছৰ প্ৰশ্নটো পিছৰ বি আছে 470 কে 470 কে তো কি কৰিবা 470 পৰা মাইনাস 273 মাইনাস কৰিব লাগিব মাইনাস কৰিলে কিমান ওলাব 197 মানে উত্তৰ হ'ব 197 ডিগ্ৰী এতিয়া 2 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে তলৰ উষ্ণতা বিলাকক কেলভিনত প্ৰকাশ কৰা আমি প্ৰথমে কি কৰিছো কেলভিনক আমি উচ্চতালৈ প্ৰকাশ কৰিছো সেন্টিগ্ৰেডত প্ৰকাশ কৰিছো এতিয়া উলটা আমি এতিয়া আমাৰ কি কৰিব লাগিব সেন্টিগ্ৰেডটো আমাৰ কেলভিনত প্ৰকাশ কৰিব লাগিব এতিয়া ইয়াৰ ওপৰত চাবা যেতিয়া আমি সেন্টিগ্ৰেডত প্ৰকাশ কৰিছো উষ্ণতা বিলাকক তেতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰিছো k = k - 273 কিন্তু আমি এতিয়া কি কৰিম আমি সেন্টিগ্ৰেডত যেতিয়া আমি কেলভিনত প্ৰকাশ কৰিম তেতিয়া আমি মাইনাসৰ জায়গাত কি কৰিম প্লাস দিম k = c - 273 প্লাস দিম হেতু মনত ৰাখিবা কেলভিনত প্ৰকাশ কৰিব হলে প্লাস 273 দিবা আৰু সেন্টিগ্ৰেডত প্ৰকাশ কৰিব হলে -273 দিবা এটো মনত ৰাখিবা ঠিক আছে এতিয়া চোৱা প্ৰশ্ন 1 নম্বৰ কৈছে 25 ডিগ্ৰী সেলসিয়াস 25 ডিগ্ৰী সেলসিয়াস টু কেলভিনত প্ৰকাশ কৰিব লাগে তো আমাৰ ফৰ্মুলাটো হৈছে সূত্ৰ হৈছে k = c + 273 আমাৰ এতিয়া কেলভিনটো নাই আমাৰ সেন্টিগ্ৰেডটো আছে কিমান আছে 25 ডিগ্ৰী সেলসিয়াস প্লাস 273 দুটা প্লাস কৰা কিমান হৈ যাব 298 কে বা 298 কেলভিন ইছৰ বি নম্বৰ প্ৰশ্ন বিত আছে 373 ডিগ্ৰী সেলসিয়াস এতিয়া আমি কি কৰিম 373 লগত 273 প্লাস কৰিম কিমান হৈ যাব 646 কে বা কেলভিন বুজি পাইছানে ইছৰ 3 নম্বৰ প্ৰশ্ন কাৰণ দৰ্শাই লিখিব দিছে 1 নম্বৰ আছে যে খুলা ঠাইত নেফথেলিন বল কেদিনমান থৈ দিলে নাইকিয়া হয় খুলা ঠাইত যদি আমি নেফথেলিন বল কেদিনমানৰ কাৰণে থৈ দিও লাহে লাহে নাইকিয়া হৈ যায় সৰু হৈ নাইকিয়া হৈ যায় কপল যোনটো হেতু হৈছে নেফথেলিন বল ঠিক আছে তেখিনি চাবাচোন আমি কাপোৰ বা কিবা কাৰণত আমি যদি থৈ দিও কাপোৰৰ ভাজত লাহে লাহে কি হৈ যায় কপলটো সৰু হৈ নাইকিয়া হৈ যায় কিয় নাইকিয়া হৈ যায় এটো লিখিব দিছে ইয়াৰ উত্তৰটো হ'ব
যে ঊৰ্ধ্বপাতনৰ ফলত নেপথেলিন বল কঠিন অৱস্থাৰ পৰা জলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় অৱস্থা প্ৰাপ্ত হয় সেয়েহে খোলা ঠাইত নেপথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় ঠিক আছে পিছৰ প্ৰশ্ন বি নম্বৰ দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায় দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায় ইয়াৰ কাৰণ লিখিব দিছে দূৰৰ পৰা আঁতৰৰ গোন্ধ কিয় পোৱা যায় ঠিক আছে ইয়াৰ উত্তৰ হ'ব আঁতৰৰ কণিকাবোৰৰ মাজৰ ব্যৱধান কম আঁতৰৰ কণিকাবোৰে ক্ষীপ্ৰভাৱে বায়ুৰ কণিকাৰ লগত মিহলি হৈ বহু দূৰলৈকে বিয়পি পৰে আৰু আমাৰ নাকত লাগে সেয়েহে দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায় আঁতৰৰ যোনবিলাক কণিকা এই কণিকাবিলাকৰ মাজৰ ব্যৱধান কম সেইকাৰণে বায়ুৰ লগত অতি সোনকালে মিক্স হৈ যায় আৰু মিক্স হৈ বহু দূৰলৈকে যাব পাৰে যাৰ ফলত আমি দূৰৰ পৰাও আঁতৰৰ গোন্ধ পাব পাৰি বুজি পালা এতিয়া 4 নম্বৰ প্ৰশ্ন চোৱা কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত খজোৱা কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলটো ঊৰ্ধ্বক্ৰমত সজাব দিছে তে ইয়াৰ প্ৰশ্ন আছে পানী চেনি আৰু অক্সিজেন ঊৰ্ধ্বক্ৰমত খজালে হ'ব উত্তৰ প্ৰথমে আহিব অক্সিজেন পিছত পানী পিছত চেনি বুজি পালা পিছৰ প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন কি কৈছে তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা জানিব দিছে আমি এনেকা প্ৰশ্ন আমি আগতে কৰি আহিছো প্ৰশ্নাৱলীত এতিয়া প্ৰথমে ইয়াত চোৱা এ নম্বৰ আছে 25 ডিগ্ৰী সেলসিয়াছত পানীটো যদি 25 ডিগ্ৰী সেলসিয়াছ হয় তেনেহলে ই পানীটো কেনেকা হ'ব জুলীয়া হৈয়ে থাকিব হয় নে নহয় আৰু যদি 0 ডিগ্ৰী সেলসিয়াছ হয় গোটা হৈ যাব বৰফ এটা 0 ডিগ্ৰী হলে পানীটো গুট মাৰে গোটা হয় বা বৰফ হয় আৰু 100 ডিগ্ৰী সেলসিয়াছ হলে কি হ'ব গেছীয় হ'ব আৰু জুলীয় হ'ব দুইটাই হ'ব উতলিও থাকিব মানে জুলীয়ও থাকিব আৰু তাৰ পৰা চাবা ভাপ ওলাই থাকিব গেছীয়ও থাকিব বুজি পালা 5 নম্বৰ এটা 6 নম্বৰ প্ৰশ্ন চোৱা যুক্তি দৰ্শাই ব্যাখ্যা কৰা তোমালোকৰ আনসাৰ বিলাক মই যিমান পাৰো ছুটিকে একদম সহজকে মেইন টপিক বিলাক মই সোমাই দিব চেষ্টা কৰিছো তো ভিডিওটো স্কিপ নকৰিবা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ধুনীয়াকে চাই যোৱা আৰু মোৰ চেনেলটোত যদি নতুন হয় এবাৰ সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে লাইক কমেন্ট শেয়াৰো কৰি দিবা ঠিক আছে এটা 6 নম্বৰ প্ৰশ্ন চোৱা যুক্তি দৰ্শাই ব্যাখ্যা কৰা 1 নম্বৰ আছে সাধাৰণ উষ্ণতাত পানী জুলীয়া ইয়াৰ উত্তৰ পানীৰ গলনাংক 0 ডিগ্ৰী সেলসিয়াছৰ পৰা আৰু উতলাংক 100 ডিগ্ৰী সেলসিয়াছ তদুপৰি সাধাৰণ উষ্ণতাত পানীৰ নিৰ্দিষ্ট আকৃতি নাথাকে কিন্তু নিৰ্দিষ্ট আয়তন থাকে গতিকে সাধাৰণ উষ্ণতাত পানী জুলীয় সাধাৰণ উষ্ণতা পানী কেনেকা থাকে জুলীয় থাকে আৰু যেতিয়া 0 ডিগ্ৰী হৈ যায় তেতিয়া গুট মাৰে আৰু 100 ডিগ্ৰী সেলসিয়াছ হলে জুলীয়ও থাকে আৰু ভাপলৈও পৰিৱৰ্তন হয় এটো মনত ৰাখিবা বি নম্বৰ প্ৰশ্ন সাধাৰণ উষ্ণতাত লুৰ আলমাৰীৰ কঠিন ইয়াৰ উত্তৰ হ'ব লুৰ গলনাংক আৰু উতলাংক সাধাৰণ উষ্ণতাতকৈ বহু বেছি তদুপৰি সাধাৰণ উষ্ণতাত লু দৃঢ় আৰু ইয়াৰ নিৰ্দিষ্ট আকৃতি আছে সেয়েহে লুৰে নিৰ্মিত আলমাৰীটো কঠিন বি নম্বৰ হৈ গ'ল এতিয়া 7 নম্বৰ প্ৰশ্ন কৈছে যে 273 কেলভিন উষ্ণতাত থকা বৰফে এটা উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় ইয়াৰ উত্তৰ হ'ব 273 কেলভিন উষ্ণতাত বৰফৰ কণিকাবোৰে মাধ্যমৰ পৰা তাপ শক্তি শোষণ কৰি পানীলৈ পৰিৱৰ্তন কৰে কিন্তু একে উষ্ণতাত থকা পানীৰ কণিকাই তেনে অতিৰিক্ত তাপ শোষণ নকৰে সেই কাৰণে 273 কে উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে পিছৰ প্ৰশ্নটো চাবা ভিডিওটো ৰখাই কেনে আনসাৰ বিলাক লিখি লবা দেই এতিয়া 8 নম্বৰ প্ৰশ্ন চোৱা উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব উতলা পানীয়ে নে পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব ইয়াৰ উত্তৰ হ'ব 100 ডিগ্ৰী উষ্ণতাত জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত লীন তাপ ধৰি ৰখাৰ বাবে ইয়াত থকা তাপ শক্তিৰ পৰিমাণ একে উষ্ণতাৰ উতলা পানীতকৈ বেছি হয় সেয়েহে পানীৰ ভাপে বেছিকৈ পুৰিব পিছৰ 9 নম্বৰ প্ৰশ্ন অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত ABCDE আৰু Fৰ নাম লিখা 9 নম্বৰ ইয়াত আছে চোৱা পিকচাৰটো তোমালোকৰ কিতাপতে আছে অনুশীলনী ঠিক আছে এটোৰ অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলত
তলৰ চিত্ৰত A B C D E আৰু F ৰ নাম লিখা ঠিক আছে ইয়াৰ উত্তৰটো মই কৰি দিছো ইয়াৰ উত্তৰ হ'ল উত্তৰবিলাক কেনেকৈ লিখিবা এ নম্বৰ দিবা এ হৈছে গলন বি হৈছে বাষ্পীয়বৱন সি হৈছে ঘনীভৱন ডি হৈছে স্ফটিকীকৰণ বা গোটাভন আৰু ই হৈছে ঊৰ্ধ্বপাতন আৰু এফ হৈছে ঊৰ্ধ্বপাতন এনেকা এতিয়া প্ৰশ্নাৱলীৰ 1 নম্বৰৰ কোৱেশ্চনখিনি কৰিম পেজ নম্বৰ আছে 3 এখিনিত চাবা ইয়াৰ উত্তৰবিলাক কৰিম 1 নম্বৰ প্ৰশ্ন কি কৈছে চোৱা তলৰ কোনবোৰ পদাৰ্থ ইয়াত কেইটামান হেৰি দিয়া আছে যেনেকৈ চকী বায়ু প্ৰেম গোন্ধ ঘৃণা বাদাম চিন্তা ঠাণ্ডা পানীয় সুগন্ধি দ্ৰব্যৰ সুবাস এখিনিৰ পৰা তোমালোকৰ পদাৰ্থবিলাক বাছি উলিয়াব লাগে ইয়াৰ উত্তৰটো হ'ল উত্তৰটো ইয়াত লিখিবা এয়া উত্তৰ চকী বায়ু বাদাম আৰু ঠাণ্ডা পানীয় এইকেইটা হৈছে তোমাৰ পদাৰ্থ ঠিক আছে পিছত 2 নম্বৰ প্ৰশ্ন চোৱা তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায় কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে গৰম বস্তুৰ এটা গোন্ধ বেছি দূৰলৈকে গোন্ধটো পোৱা যায় কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধটো ইমান দূৰলৈকে নাযায় কিয় সেইখিনিৰ আনসাৰ লিখিব দিছে তো ইয়াৰ আনসাৰটো হ'ল পিছৰ ইয়াৰ উত্তৰটো হ'ল 2 নম্বৰৰ উত্তৰ উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰ গতি শক্তি বৃদ্ধি পায় ফলত কণিকাবোৰৰ বায়ুৰ সৈতে দ্ৰুত গতিৰে মিহলি হৈ বহু দূৰলৈকে বিয়পি পৰে সেইবাবে উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায় আনহাতে ঠাণ্ডা বস্তুৰ কণিকাবোৰ গতি শক্তি কম হোৱা বাবে বেছি দূৰলৈ যাব নোৱাৰে গতিকে ইয়াৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে ভিডিঅ'টো ৰখাই কেনে আনসাৰবিলাক লিখি ল'বা ইয়াৰ পিছৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন এজন দুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ ইয়াৰ উত্তৰ হৈছে এজন দুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে পদাৰ্থৰ যি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ হৈছে সেইটো হ'ল একচুয়ালি পুৰা আনসাৰটো ইয়াৰ পৰা আৰম্ভ হৈছে তোমালোকে যদি ভাবা যে আনসাৰটো সৰুকে লিখিবা তেনেহলে ইয়াৰ পৰা লিখিবা যে পানীৰ কণিকাবোৰৰ মাজৰ ব্যৱধান বেছি আৰু পানীৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল কম জাস্ট ইমানটো লিখিলেই হ'ল এইটো হৈছে মেইন আনসাৰ আৰু আমি কোৱেশ্চনৰ লগত এইখিনি মানে মিলাই লিখিছো বুজি পাইছা না পিছৰ 4 নম্বৰ প্ৰশ্ন হ'ল পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবোৰ কি কি তো ইয়াৰ উত্তৰবিলাক লিখিবা এইখিনি পইণ্টবিলাক নাম্বাৰ দি ল'বা 3টা পইণ্ট আছে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য হ'ল 1 নম্বৰ পইণ্ট পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে 2 নম্বৰ পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে 3 নম্বৰ পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে তো পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য হৈছে মাজত ব্যৱধান আছে আকৰ্ষণ আছে আৰু হিয়ন্তে কি কৰে নন ষ্টপ অনবৰতে গতি কৰি থাকে এইখিনি হৈছে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য এটো ইম্পৰ্টেন্ট হয় আহিব পাৰে ঠিক আছে এতিয়া পিছৰ প্ৰশ্ন চোৱা প্ৰশ্নাৱলী 2 পেজ নম্বৰ আছে 6 পেজ নম্বৰ 6 প্ৰশ্নাৱলী আছে 2 নম্বৰ প্ৰশ্নাৱলীখিনি মই এতিয়া ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰ পৰিমাণকে ঘনত্ব বোলে তলৰ পদাৰ্থবোৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰমত খজোৱা বায়ু চিমনিৰ পৰা ওলোৱা ধোঁৱা মৌ পানী চকমাটি কপাহ আৰু লোহ তো ইয়াৰ উত্তৰটো হ'ল এতিয়া ইয়াৰ 1 নম্বৰ প্ৰশ্নটো হৈছে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে তলৰ পদাৰ্থবোৰৰ ঘনত্ব ঊৰ্ধ্বক্ৰমত খজোৱা বায়ু চিমনিৰ পৰা ওলোৱা ধোঁৱা মৌ পানী চকমাটি কপাহ আৰু লোহ এইখিনি তোমাৰ কি কৰিব দিছে ঊৰ্ধ্বক্ৰমত খজাব দিছে তো ঊৰ্ধ্বক্ৰমত খজালে ইয়াৰ প্ৰথমে হ'ব তোমাৰ বায়ু ৰবা মই ডাঙৰ কৰি দিছো প্ৰথমত হ'ব তোমাৰ বায়ু পিছত চিমনিৰ পৰা ওলোৱা ধোঁৱা পিছত কপাহ পিছত পানী পিছত মৌ চকমাটি আৰু লোহ এইখিনি হৈছে ঊৰ্ধ্বক্ৰমত ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা পদাৰ্থ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰ পাৰ্থক্য দেখুৱাই এখন তালিকা প্ৰস্তুত কৰা পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবিলাক দেখাই এটা তালিকা প্ৰস্তুত কৰিব দিছে তো বৈশিষ্ট্যখিনি মই তালিকাতে দেখাই দিছো
তোমালোকে তালিকাটো অলপ ডাঙৰ হয় এনেকৈ লিখিবা 1 নম্বৰ এতিয়া চোৱা বৈশিষ্ট্য গোটা জুলীয় আৰু গেছীয় এখিনি হৈছে বৈশিষ্ট্য 1 নম্বৰ আছে যে পদাৰ্থৰ কণিকাবোৰৰ মাজৰ ব্যৱধান কি থাকে গোটা কম থাকে জুলীয়ত মধ্যমীয়া থাকে আৰু গেছীয়ত আটাইতকৈ বেছি থাকে পিছৰ আছে পদাৰ্থৰ কণিকাবোৰৰ গতি গোটাত কম থাকে জুলীয়ত মধ্যমীয়া থাকে আৰু গেছীয়ত আটাইতকৈ বেছি থাকে আৰু পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ গোটাত তোমাৰ আটাইতকৈ বেছি জুলীয়ত মধ্যমীয়া আৰু গেছীয়ত একেবাৰে কম হেছে এখিনি হৈছে পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্য ধুনীয়াকৈ টেবিলটো বনাই তোমালোকে আনসাৰবিলাক লিখি লবা আৰু ভিডিওটো যদি স্পিড হৈছে ভিডিওটো ৰখাই কেনে আনসাৰবিলাক লিখি লবা এতিয়া পিছৰ প্ৰশ্ন চোৱা পিছৰ প্ৰশ্ন বি নম্বৰ ইয়াত কৈছে যে তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া যেনে দৃঢ়তা সংকোচনশীলতা প্ৰবাহিতা আকাৰ শক্তি গতি শক্তি আৰু ঘনত্ব ইয়াৰ ওপৰত অলপকৈ নোট লিখিব দিছে তোমালোকৰ যেনেকৈ বিজ্ঞানত সমাজ বিজ্ঞানত থাকে চমুটুকা সেম ইয়াৰ নিচিনাই লিখিব লাগিব তো মই ইমান দীঘলকৈ দিয়া নাই ছুটিকৈ দিছো তোমালোকে চাই লবা প্ৰথমটো আছে দৃঢ়তা দৃঢ়তা লিখিবা কোনো ৰবা 1 সেকেন্ড দৃঢ়তাটো লিখিবা যে কোনো পদাৰ্থৰ ওপৰত বাহ্যিক বল প্ৰয়োগ কৰিলেও যদি পদাৰ্থটোৱে নিজৰ আকাৰ আৰু আয়তন সহজে সলনি নকৰে তেন্তে সেই গুণক দৃঢ়তা বোলে কঠিন পদাৰ্থৰ দৃঢ়তা বেছি হয় পিছৰ সংকোচনশীলতা সবা যে কোনো পদাৰ্থৰ ওপৰত চাপ প্ৰয়োগ কৰিলে যদি তাৰ আয়তন কমি যায় তেন্তে সেই গুণক সংকোচনশীলতা বোলে গেছীয় পদাৰ্থৰ সংকোচনশীলতা বেছি পিছৰ প্ৰবাহিতাটো লিখিবা কোনো পদাৰ্থই সহজে বৈ যাব পৰা গুণক প্ৰবাহিতা বোলে জুলীয় আৰু গেছীয় পদাৰ্থত প্ৰবাহী হয় আকাৰত লিখিবা কোনো পদাৰ্থৰ বাহ্যিক ৰূপ বা গঠনক আকাৰ বোলে কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ থাকে গতি শক্তি পদাৰ্থৰ কণিকাবোৰে গতি কৰাৰ বাবে যি শক্তি লাভ কৰে তাক গতি শক্তি বোলে উষ্ণতা বাঢ়িলে বাঢ়ে ঘনত্ব কোনো পদাৰ্থৰ প্ৰতি একক আয়তনত থকা ভৰৰ পৰিমাণক ঘনত্ব বোলে ঘনত্ব ফৰ্মুলাটো হৈছে সমান ভৰ হৰণ আয়তন ঠিক আছে এখিনি হৈছে তোমাৰ একেটাৰ ওপৰত সমুটুকা বা কি কৈছে ইয়াত মন্তব্য এতিয়া ইয়াৰ মাজত যদি তোমালোকৰ প্ৰশ্ন আহে যে দৃঢ়তা কাক বোলে ইয়াত আনসাৰ সোমাই আছে পিছত তোমাৰ আছে সংকোচনশীলতা কাক বোলে ইয়াতো আনসাৰ সোমাই আছে প্ৰবাহিতা কাক বোলে আকৰ কাক বোলে গতি শক্তি কাক বোলে ঘনত্ব কাক বোলে গোটেইখিনি কাক বোলে যদি আহি যায় এমসিকিউ বা শৰ্ট কোৱেশ্চন তোমালোকে আৰামছে ইয়াৰ পৰা আনসাৰ ওলাই ল'ব পাৰিবা পিছৰ কাৰণ দৰ্শোৱা 3 নম্বৰ প্ৰশ্ন আছে কাৰণ দৰ্শোৱা এ নম্বৰ 3 যে কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে ইয়াৰ কাৰণ দৰ্শাব দিছে কোনো এটা বন্ধ পাত্ৰত যদি আমি গেছ ৰাখো সেই গোটেই পাত্ৰটোৰ সকলো অংশতে গেছটো ফুল হৈ যায় কিয় হৈ যায় এটো কাৰণ দৰ্শাব দিছে ইয়াৰ উত্তৰ হ'ব ইয়াৰ উত্তৰটো গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ শক্তি একেবাৰে কম সেইবাবে গেছীয় পদাৰ্থ কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে সকলো অংশ কিয় অধিকাৰ কৰে কাৰণ গেছীয় পদাৰ্থৰ কি কয় আকৰ্ষণ শক্তিটো একেবাৰে কম সেইকাৰণে গোটেইখিনি সম্পূৰ্ণ অংশত অধিকাৰ কৰি লয় পিছৰ 3 নম্বৰ বি চোৱা ধাৰক পাত্ৰৰ বেৰত গেছ হিচাপে গেছে চাপ দিয়ে ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে কিয় চাপ দিয়ে ইয়াৰ কাৰণ দৰ্শাব লাগিব ইয়াৰ উত্তৰটো হৈছে এইটো এনেকা লিখিবা উত্তৰ গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে আৰু খুন্দাৰ ফলত ধাৰক পাত্ৰৰ বেৰত চাপৰ সৃষ্টি হয়
বুজি পালা গেছীয় অৱস্থাত কণিকাবোৰ যাদৃচ্ছিকভাৱে তীব্ৰ গতিত ঘূৰি ফুৰে একদম স্পীডত ঘূৰি ফুৰে গেছীয় অৱস্থাত যাৰ ফলত এনেকুৱা চলনৰ বাবে কণিকাবোৰৰ পৰস্পৰক খুন্দা মাৰে স্পীড ঘূৰাৰ কাৰণে এটাই আনটোক কি কৰে খুন্দা মাৰে যাৰ ফলত ধাৰক পাত্ৰৰ বেৰত চাপৰ সৃষ্টি হয় একদম সহজ ভাষাত যদি আমি ক'ব যাওঁ পিছত সি নম্বৰ 3 নম্বৰে সি কি কৈছে কাঠৰ টেবিল এখনক কঠিন পদাৰ্থ বুলি ক'ব পাৰি কাঠৰ টেবিল এখনক আমি কঠিন পদাৰ্থ বুলি ক'ব পাৰি কিন্তু কিয় ক'ব পাৰি কাৰণ দৰ্শাব দিছে ইয়াৰ উত্তৰটো হ'ল উত্তৰ কাঠৰ টেবিল এখন নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে তদুপৰি টেবিলখন দৃঢ় সংকুচিত নহয় সেয়েহে কাঠৰ টেবিল এখন কঠিন পদাৰ্থ বুলি ক'ব পাৰোঁ কাঠৰ টেবিলখন কিয় ক'ব পাৰি কাৰণ ইয়াৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে আৰু সেই টেবিলখন দৃঢ় হয় সংকুচিত নহয় সেইবাবে কাঠৰ টেবিলখনক আমি কঠিন পদাৰ্থ বুলি ক'ব পাৰি 3 নম্বৰৰ দি চোৱা প্ৰশ্ন হৈছে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন ইয়াৰ উত্তৰ হ'ব বায়ুৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল কম তথা ইহঁতৰ কণিকাবোৰৰ মাজত ব্যৱধান বেছি সেয়েহে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ কিন্তু কাঠ এডোখৰৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল বেছি আৰু কণিকাবোৰৰ মাজত ব্যৱধান কম সেয়ে কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন ঠিক আছে পিছৰ প্ৰশ্ন কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব কম কিন্তু দেখিছানে বৰফ পানীত উপঙে কিয় বাৰু এটা কৈছে যে কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব কম কিন্তু দেখিছানে বৰফ পানীত উপঙে কিয় এতিয়া বৰফটো পানীত উপঙে কিয় এটোটো হেভি হয় গধুৰ হয় কিয় উপঙে ইয়াৰ উত্তৰটো হ'ব যে বৰফৰ আয়তন পানীৰ আয়তনতকৈ বেছি সেয়েহে বৰফৰ ঘনত্ব পানীতকৈ কম সেইবাবে বৰফ পানীত উপঙে বৰফৰ ঘনত্বটো পানীৰ ঘনত্বতকৈ কম সেইকাৰণে বৰফ পানীত উপঙে বুজি পালানে এতিয়া বেলেগ প্ৰশ্ন চোৱা প্ৰশ্নাৱলী 3 চোৱা পেজ নম্বৰ হৈছে 9 পেজ নম্বৰ কিমান পেজ নম্বৰ 9 1 নম্বৰ প্ৰশ্ন কি কৈছে তলত দিয়া উষ্ণতাবোৰ চেলচিয়াছ স্কেলত প্ৰকাশ কৰা এখিনি আমাৰ চেলচিয়াছ স্কেলত প্ৰকাশ কৰিব দিছে তো ইয়াৰ উত্তৰ হ'ল এতিয়া ইয়াৰ 1 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে যে তলত দিয়া উষ্ণতাবোৰ চেলচিয়াছ স্কেলত প্ৰকাশ কৰা ইয়াত অপচন আছে 300K মানে কেলভিন আৰু বিট আছে 573 কেলভিন ইয়াৰ উত্তৰ লিখিবা তো আমাৰ উত্তৰটো কৰাৰ আগতে তোমালোকে এটা কথা মনত ৰাখিবা আমি কেলভিন উলোৱাৰ কেলভিনটো চেলচিয়াছ স্কেলত প্ৰকাশ কৰাৰ ফৰ্মুলা হৈছে তোমাৰ ফৰ্মুলাটো এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগে কেলভিনৰ পৰা চেলচিয়াছলৈ সলনি কৰিবলৈ এই সূত্ৰ ব্যৱহাৰ কৰিব লাগে ইয়াত যে সূত্ৰটো দি আছে ইয়াত চেলচিয়াছ কেলভিন মাইনাছ 273 এতিয়া যদি তুমি চেলচিয়াছত প্ৰকাশ কৰা সদায় কেলভিনৰ পৰা 273 মাইনাছ কৰিবা তেনেহ'লে তোমাৰ চেলচিয়াছত আনসাৰ ওলাই যাব তো আমাৰ প্ৰশ্নটো কিমান আছিল এটা আছিল আমাৰ 300K হয়নে 300 কেলভিন 300 কেলভিন তো আমি ইয়াৰ ফৰ্মুলা ইউজ কৰিম 300K কেলভিন মাইনাছ আমাৰ কিমান কৰিব লাগিব কেলভিনৰ পৰা 273 মাইনাছ কৰিব লাগিব তো মাইনাছ 273 27 ডিগ্ৰী চেলচিয়াছ বাস আমাৰ এইটো চেলচিয়াছত প্ৰকাশ কৰা হ'ল কেলভিনটো মনত ৰাখিবা কেলভিনটো যদি আমি চেলচিয়াছত প্ৰকাশ কৰোঁ আমি এই ফৰ্মুলা ইউজ কৰিম K মাইনাছ 273 ঠিক আছে পিছৰ আনসাৰ ওলাই গ'ল এটা বি নম্বৰ প্ৰশ্ন বি নম্বৰ আনসাৰটো হ'ব আমাৰ কোৱেশ্চন আছে 573 কেলভিন তো আমি ইয়াৰো সেম একে ফৰ্মুলা ইউজ কৰিম 573 কেলভিনৰ পৰা আমি কিমান মাইনাছ কৰিম 273 আমাৰ কিমান হ'ব 300 চেলচিয়াছ উত্তৰ হ'ব 300 আনসাৰটো গম পাইছা বি নম্বৰ আনসাৰটো হ'ব আমাৰ 300 চেলচিয়াছ এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ যাম 2 নম্বৰ প্ৰশ্নত কি কৈছে তলৰ উষ্ণতা বিলাকত
পানীৰ ভৌতিক অৱস্থা কি হ'ব এ ওলাব দিছে পানীৰ ভৌতিক অৱস্থা 250 ডিগ্ৰী উষ্ণতা হ'লে পানীৰ ভৌতিক অৱস্থা কি হ'ব আৰু 100 ডিগ্ৰী সেলসিয়াছ হ'লে পানীৰ ভৌতিক অৱস্থা কি হ'ব 250 ডিগ্ৰী সেলসিয়াছ হ'লে পানীৰ ভৌতিক অৱস্থা হ'ব গেছীয় উত্তৰটো এনেকা লিখিবা 250 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা হ'ব গেছীয়লে ৰূপান্তৰিত হ'ব পানীটো আৰু বি নম্বৰ 100 ডিগ্ৰী সেলসিয়াছ হ'লে উষ্ণতা পানীৰ ভৌতিক অৱস্থা হ'ব গেছীয় আৰু জলীয় দুটাই গেছীয় থাকিব আৰু জলীয়ও থাকিব কিন্তু 250 ডিগ্ৰী যেতিয়া হৈ যাব তেতিয়া পানী আৰু পানীলে নাথাকিব পুৰা গেছীয় অৱস্থালৈ ৰূপান্তৰিত হৈ যাব বায়ুৰ লগত মিলি যাব ঠিক আছে এতিয়া 3 নম্বৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন কি কৈছে কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা কিয় স্থিৰ হৈ থাকে তো ইয়াৰ উত্তৰটো হ'ব উত্তৰ কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ বাবে তাপ শক্তিৰ প্ৰয়োজন হয় কিন্তু ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে এই সময়ত প্ৰদান কৰা অতিৰিক্ত তাপ যাক লীন তাপ বুলি কোৱা হয় পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰি অৱস্থাৰ পৰিৱৰ্তন কৰাতহে সহায় কৰে যাৰ বাবে উষ্ণতা বৃদ্ধি নহয় ঠিক আছে 4 নম্বৰ প্ৰশ্ন চোৱা 4 কৈছে বায়ুমণ্ডলীয় গেছ জুলীয় কৰিব পৰা পদ্ধতি এটা কোৱা বায়ুমণ্ডলীয় গেছটো জুলীয় কৰিব পৰা এটা পদ্ধতি উল্লেখ কৰিব দিছে ইয়াৰ উত্তৰ হৈছে চাপ বৃদ্ধি কৰি নাইবা উষ্ণতা কম কৰি বায়ুমণ্ডলীয় গেছক জুলীয় অৱস্থালৈ আনিব পাৰি চাপ বৃদ্ধি কৰি নাইবা উষ্ণতা কম কৰি বায়ুমণ্ডলীয় গেছক জুলীয় অৱস্থালৈ আনিব পাৰি পিছৰ প্ৰশ্ন চোৱা এতিয়া প্ৰশ্নাৱলী 4 চোৱা পেজ নম্বৰ আছে 10 পেজ নম্বৰ 10 প্ৰশ্নাৱলী 4 আমি তোমালোকে কি শিকিলাৰ ওচৰতে আছে ইয়াৰ 1 নম্বৰ প্ৰশ্নটো কি কৈছে ডেজাৰ্ট কলাৰ এটাই শুক্ল গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় ইয়াৰ উত্তৰটো হ'ল উত্তৰটো ইয়াতে দিয়া আছে শুক্ল গৰম দিনত উষ্ণতা বেছি আৰু আৰ্দ্ৰতা কম হয় যাৰ ফলত বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায় এই বাষ্পীভৱন বৃদ্ধিৰ ফলত উষ্ণতা হ্ৰাস হয় সেয়ে ডেজাৰ্ট কলাৰ এটাই শুক্ল গৰম দিনত ভালকৈ ঠাণ্ডা কৰে ঠিক আছে পাৰিবা না সো 2 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় ইয়াৰ উত্তৰ হৈছে মাটিৰ পাত্ৰত অসংখ্য সৰু সৰু ছিদ্ৰ থাকে এই ছিদ্ৰবোৰে পানীৰ কণিকাবোৰ বাহিৰ হৈ আহে ভিতৰৰ পানীৰ পৰা নিৰ্গত তাপে পানীৰ কণিকাবোৰ বাষ্পীভূত কৰে ফলত পাত্ৰৰ ভিতৰৰ পানীখিনি ঠাণ্ডা হয় ভিডিওটো স্পিড হ'লে ভিডিওটো ৰখাই কেনে লিখি ল'বা 3 নম্বৰ প্ৰশ্ন হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কিয় হয়নে ইয়াৰ উত্তৰটো হৈছে এচিটন পেট্ৰল বা সুগন্ধি আতৰ ঢালি দিলে এইবোৰ বাষ্পীভূত হয় আৰু বাষ্পীভৱনত প্ৰয়োজন হোৱা তাপ হাতৰ তলুৱাৰ পৰা শোষণ কৰে ফলত হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় আনসাৰ বিলাক ছুটিয়ে দিছো ইমান দীঘলকে দিয়া নাই হা এটা 4 নম্বৰ প্ৰশ্ন গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় ইয়াৰ উত্তৰ হৈছে পৃষ্ঠকালীন বাঢ়িলে বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে আৰু বাষ্পীভৱনৰ মাত্ৰা বাঢ়িলে সোনকালে ঠাণ্ডা হয় সেয়ে গৰম চাহ আৰু গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ হয় এটা চোৱা কাপত ললে জেগাডোখৰ অকমান থাকিব পৃষ্ঠকালিটো কম থাকিব কিন্তু যেতিয়া আমি প্লেটত ঢালিলো তাৰ পৃষ্ঠকালিটো ডাঙৰ হৈ যাব যাৰ ফলত তোমাৰ বাষ্পীভৱনৰ মাত্ৰাও বাঢ়িব বায়ুবিলাকো বেছিকৈ সোমাব হয় নে নহয় সেইকাৰণে সহজে ঠাণ্ডা হয় সেয়া আমি কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ হয় বুজি পালানে পিছৰ 5 নম্বৰ প্ৰশ্ন গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে এইখিনি সবেই জানা তথাপি ইয়াৰ উত্তৰটো চোৱা গ্ৰীষ্মকালত আমি কম ৰঙৰ কপাহী কাপোৰ পিন্ধিব লাগে কপাহী কাপোৰ আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে যাৰ ফলত আমাৰ দেহটো শীতল পৰি যায় পাইছানে পিছৰ প্ৰশ্ন চোৱা